বিটিআৰৰ পৰ্বতজোৰত উচ্ছেদক লৈ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিৰ কেন্দ্ৰীয় সভাপতি আব্দুল সত্তাৰ আহমেদৰ প্ৰতিক্ৰিয়া প্ৰকাশ। বিটিসি তথা বিটিসি সরকার তথা ইউপিপিএল সরকারের যে অমানবীয়ভাবে উচ্ছেদ করার নামত যে এটা অপ্ৰীতিকৰ পৰিস্থিতি তেওঁলোকে তৈয়াৰ কৰিব বিচাৰিছে, ইয়া আসলতে মানে অমানবীয় আৰু ইয়া এটা অত্যাচাৰিত এটা পৰিৱেশ তেওঁলোকে তৈয়াৰ কৰিব বিচাৰিছে। বিটিআৰ চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে পৰ্বতজোৰাত, খিলঞ্জীয়া লোকক উচ্ছেদ কৰিছে ইউপিপিএল চৰকাৰে। তাতে থকা মানে খিলঞ্জীয়া লোকসকলক তেওঁলোকে উচ্ছেদ কৰি আসলতে বিটিসি চৰকাৰখনে কি বুজাব বিচাৰিছে সেয়া কিন্তু এটা ডাঙৰ কুৱেশ্যনৰ সন্মুখীন মানে ডাঙৰ কুৱেশ্যন এটা ইয়াত উপস্থাপন হৈছে। ইউপিপিএল চৰকাৰে উন্নয়নৰ পৰা আঁতৰি থাকি এটাৰ পিছত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ এটা গৰম পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। আজি চাওক বিটিসি চৰকাৰ তথা ইউপিপিএল চৰকাৰে বিটিসি অঞ্চলত বিভিন্ন ডেভেলপমেণ্টৰ পৰা আঁতৰি থাকি তেওঁলোকে এটাৰ পিছত এটা তেওঁলোকে ৰাইজৰ মাজত এটা অপ্ৰীতিকৰ পৰিস্থিতি বা এটা গৰম পৰিৱেশ তেওঁলোকে কৰি মানে ৰাইজক মানে যাতে ডেভেলপমেণ্টৰ কথাখিনি পাহৰি থাকে ইয়াৰ কাৰণে এটা পৰিৱেশ তেওঁলোকে তৈয়াৰ কৰিব বিচাৰিছে। ৩৬ বিঘা মাটি ইউপিপিএল চৰকাৰে আদানীক দিয়াক লৈ আৰএমচিৰ ক্ষোভ। ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচি তৰফৰ পৰা এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ বা আমি সকীয়াই দিছোঁ। তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে বিটিআৰ চৰকাৰে কাৰ্য অতিকৈ নিন্দনীয়। আমি এইটো ক'ব বিচাৰিছোঁ যে আচলতে যদি মানে হাজাৰ হাজাৰ বিঘা মাটি বিটিসি অঞ্চলত আছে, সেইবোৰ ঠাই খালী থকা ঠাইখিনি তেওঁলোকে চৰকাৰী বা বেচৰকাৰী যি ইণ্ডাষ্ট্ৰী তেওঁলোকে নাপাতক, তাতে তেওঁলোকে কৰিলে আমাৰ কোনো আপত্তি নাই। কিন্তু যুগ যুগ ধৰি বসবাস কৰি থকা খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰি তেওঁলোকক অমানৱীয়ভাৱে অত্যাচাৰ কৰি তেওঁলোকক আঁতৰাই দি ঘৰ বাৰী ভাঙি দি সেই ঠাইত তেওঁলোকে তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী বা আদানী গ্ৰুপত যি মাটি দিয়াৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে, এয়া কিন্তু এটা গৰিহণাৰ যোগ্য, এয়া এটা ধিক্কাৰজনক এটা কাণ্ড। গতিকে আমি বিটিসি তথা ইউপিপিএল চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত উচ্ছেদৰ নামত যাতে বড়ো জনগোষ্ঠীয়ে হওক বা মুছলমান জনগোষ্ঠীয়ে হওক বা আন কোনো জনগোষ্ঠীয়ে হওক, তেওঁ যুগ যুগ ধৰি বসবাস কৰি থকা বিটিসি অঞ্চলৰ যি নাগৰিক 2003 চনৰ পূৰ্বৰ পৰা যিবোৰ মানুহ ইয়াত বসবাস কৰি আছে তেওঁলোকক যাতে অন্যায়ভাৱে অত্যাচাৰিত কৰি ইয়াৰ পৰা উচ্ছেদ কৰি দিয়াৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ প্ৰয়াস নকৰে, ইয়াৰ কাৰণে আমি আৰএমচিয়ে সকীয়াই দিছোঁ। লগতে আপোনালোকে জানে যে বিটিসি চৰকাৰ তথা ইউপিপিএল চৰকাৰে ডেভেলপমেণ্টৰ নামত তেওঁলোকে কোনো ধৰণৰ ফটাগুৰি কাম কৰিব পৰা নাই। আজি চাওক যি অঞ্চলত তেওঁলোকে উচ্ছেদ কৰিবলৈ গৈ আছে সেই অঞ্চলৰ ভূমিখিনি যিহেতু খিলঞ্জীয়া মানুহ বসবাস কৰি আছে, তেওঁলোকক তাত ভূমিৰ পট্টাহে দিব লাগিছিল, কিন্তু তেওঁলোকে ইয়াৰ বিপৰীতে সেই ঠাইখিনিৰ পৰা তেওঁলোকক মানে কোনো নোটিছ বা তেওঁলোকৰ লগত কোনো বুজা-পৰা নকৰাকৈ তেওঁলোকৰ কোনো মানে প্ৰাইমেৰী লেভেলৰ কোনো ব্যৱস্থাপনা হাতত নোলোৱাকৈ তেওঁলোকক উচ্ছেদ কৰি দিয়া যি কাণ্ড, ইয়াৰ অমানৱীয় এটা কাণ্ড তেওঁলোকে কৰিবলৈ গৈ আছে। গতিকে ইয়াক আমি আৰএমচিয়ে ধৰ্ম সংখ্যালঘু পৰিষদে আমি কেতিয়াও ইয়াক মানে গ্ৰহণ কৰিব নোৱাৰোঁ, ইয়াক আমি মানি ল'ব নোৱাৰোঁ। আৰু অনাগত দিনত গোটেই বিটিসি অঞ্চলত যাতে তেনেকুৱা ধৰণৰ উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে নোটিছ বা তেওঁলোকে ৰাইজৰ আগত যাতে মানে মানসিকভাৱে হাৰাশাস্তি কৰাৰ কাৰণে প্ৰয়াস নকৰে বা চেষ্টা নচলায়, ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিমান বিঘা মাটি আচলতে আমি দেখিবলৈ পাইছোঁ তাতে প্ৰায় 3600 বিঘা মাটি তেওঁলোকে উচ্ছেদ কৰি সেই উচ্ছেদিত ভূমিত তেওঁলোকে আদানী গ্ৰুপক দি মানে আদানী গ্ৰুপক সন্তুষ্ট কৰাৰ কাৰণে বা বলিয়া গোষ্ঠীক তেওঁলোকে সন্তুষ্ট কৰাৰ কাৰণে ইয়াত খিলঞ্জীয়া লোকসকলক যি উচ্ছেদ কৰিব বিচাৰিছে, ইয়াক অমানৱীয় আৰু অগ্ৰহণীয় আৰু এটা অত্যাচাৰিত এটা তাণ্ডৱ তেওঁলোকে কৰিব বিচাৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আজি যুগ যুগ ধৰি তেওঁলোকে তাত বসবাস কৰি আছে। গতিকে আজি বিটিসি চৰকাৰ আজি আছে কালি নাই। গতিকে ইউপিপিএল বা বিজেপি চৰকাৰে যি হাৰত বা যি ধৰণে তেওঁলোকে উচ্ছেদৰ নামত বা বিভিন্ন ধৰণৰ মানুহক আতংকময় পৰিৱেশ কৰি বা মানুহক মানে ভয় ভাবুকিৰে তেওঁলোকৰ চৰকাৰৰ যি কাৰ্যকাল সেই কাৰ্যকাল অতিবাহিত কৰিব বিচাৰিছে, এয়া মানে অগ্ৰহণীয় বা নিন্দনীয় এটা কাৰ্য। গতিকে আমি ইয়াকে ক'ব বিচাৰিছোঁ তেনে কাৰ্যৰ পৰা বিৰত থাকক। আমি চাওক আমি আৰএমচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিয়ে গোটেই বিটিসি অঞ্চলত থকা বুদ্ধিজীৱী তথা বিভিন্ন দল সংগঠনৰ লগত আমি ইতিমধ্যে আলাপ আলোচনা কৰি আছোঁ। গতিকে আলাপ আলোচনাৰ অন্তত আমি অহা বিটিসি নিৰ্বাচনত আমি কি ভূমিকা গ্ৰহণ কৰিম সেয়া আমি সময়ত আপোনালোকক ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিয়ে আমাৰ বিটিসি অঞ্চলত থকা ধৰ্মীয় সংখ্যালঘু ৰাইজৰ যি সমস্যা আছে সেই সমস্যা সমাধানৰ কাৰণে
যি পথ আমাক বুদ্ধিজীৱীসকলে বা ব্ৰিটিছ অঞ্চলত থকা সচেতন মহিলা আমাক পৰামৰ্শ দিব, সেই পৰামৰ্শ অনুসৰি ৰাইজৰ হকে আমি কাম কৰি যাবলৈ এয়া চিৰন্তন সত্য কথা। আচলতে অহা বিটিচি নিৰ্বাচন যিহেতু সমাগত, গতিকে বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি UPPL তথা BTR চৰকাৰে এটা ষড়যন্ত্ৰমূলকভাৱে গোটেই বিটিচি অঞ্চলত এটা মানে সন্ত্ৰাস বা তেনেকুৱা এটা ভাবুকিৰ এটা পৰিৱেশ তেওঁলোকে তৈরি কৰিব বিচাৰিছে বুলি আমি অনুভৱ কৰিছো, আৰু ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি আমি গণ্য পাইছো।